আছে তো আমাৰ মানে ষ্টুডেণ্টবিলাকে সেনেকৈ মানে পাৰ্টছ লোৱা নাই এইবিলাকত তো টিচাৰ মানে আমাৰ সেনেকৈ কোৱা নাই পাৰ্টছ লোৱাৰ কথা বাট কালি আমি পলিটিকেলৰ ভাইভা আছিল যাওঁতে তো আমাৰ সেনেকৈ মানে পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ পৰা আমিও শোভাযাত্ৰাত সহযোগ কৰিছোঁ তো আপোনালোকক দেখাম আমাৰ শোভাযাত্ৰাটো গাৰ্লছ কলেজৰ কেনেকুৱাকৈ হয় আৰু আপোনালোকে চাই থাকক। ইফালে মই ৰেডি হৈ কলেজলৈ আহি গ'লোঁ। নিৰ্মালী, প্ৰিয়ংকা আৰু এয়া মৰমী। ইফালে কলেজলৈ আহি পাইছোঁ পূৰা মানে ৰেডি হয় আৰু দুজনী ফ্ৰেণ্ড আহিবলৈ বাকী আছে, আহিলে আপোনালোকক দেখাই আছোঁ আৰু লগতে চাই থাকক আমাৰ কলেজৰ শোভাযাত্ৰা। এয়া মধুস্মিতা আৰু উপাসনা। ইয়াৰ পিছত আমাৰ কলেজ শোভাযাত্ৰাটো আৰম্ভ হয় আমাৰ দিকে কলেজৰ সিফাল মানে কৰি পেলাই ঘূৰাই পেলাই আকৌ কলেজলৈ আহিছে। তো আমি আছিলোঁ যিহেতুকে পলিটিকেল ছায়েন্সৰ পৰা আমাৰ হেৰিটো মানে যিটো ডিপাৰ্টমেণ্টে পলিটিকেল ছায়েন্সে লৈছিলে সেইটো হ'ল জহা চাউল। তো আমি ৰেলী কৰি কেনে পূৰা আৰু কলেজ গেটলৈ আহি পাইছোঁ আৰু। কলেজলৈ আহি আমাক এনেকৈ মানে অকণমান থিয় কৰাই থ'লে কাৰণ আমাক মানে অকণমান ফটো চটো কৰিলে ওপৰৰ পৰা তাৰপিছত অলপ আৰু এনেকৈ মানে যোন হয় গ্ৰুপ হয় এখনো ফটো উঠালে তাৰপিছত অকণমান চাওঁ যে বাহঁতেও কি ধুনীয়াকৈ নাচি আছে আৰু। আমিও বুটকেইটা লৈ ডিপাৰ্টমেণ্টলৈ আহিলোঁ। ডিপাৰ্টমেণ্টলৈ আহি বুটকেইটা খায়ে আমি যাবলৈ ওলাওঁতে ওপৰৰ পৰা চাওঁ যে আমাৰ ছাৰহঁতেও নাচি আছে। এয়া দেখিছেনে? ইফালে ইমান ধুনীয়াকৈ নাচি থকা দেখা পাই আমিও ভাবিলোঁ আমিও অকণমান নাচিলোঁ। এয়া আমিও অকণমান নাচিলোঁ আৰু। ইফালে শোভাযাত্ৰা শেষ হৈয়ে গম পালোঁ যে আমাৰ কলেজত প্ৰণীতা তালুকদাৰ যোন মানে আমাৰ আগৰ কলেজৰ ষ্টুডেণ্ট আছিল তেখেতক মতা হৈছে, নিমন্ত্ৰণ কৰা হৈছে গান গাবলৈ। তো তেখেত আহিলে ছাৰে তেওঁৰ বিষয়ে মানে অকণমান ক'লে আৰু তেওঁ কিমান কি বঁটা লাভ কৰিছে এইবিলাক সকলোবোৰ কথা ক'লে আৰু তেখেতে আহিয়ে গান ষ্টাৰ্ট কৰিছে। আমিও ডান্স কৰিলোঁ, কৰি পেলাই লাষ্টত আমি আৰু মানে বেছি টাইম নাথাকি আহি গ'লোঁ আৰু সকলোকে টাটা দি ইহঁতকো মানে সকলোৱে টাটা দিছে, দি পেলাই আৰু মোৰ ঘৰলৈ আহি গ'লোঁ আৰু সেইতে ব্লগটো শেষ কৰিলোঁ।